তো সেই দৰ্শক মাংসটো বহুতে খাইছে, কোনোবাই খাইছে কচু দি, কোনোবাই খাইছে শাক চাক কিবা কিবি বা বাঁহৰ গাজ দি পিনে, কিন্তু আজিৰ এই ৰেচিপিটো মই অলপ মানে বেলেগকৈ বনাম। মানে থাম্বনেল চাই পিনে গমেই পাইছে আপোনালোকে, এই ৰেচিপিটো হ'ব উইস্কি ৰেচিপি, মানে মদৰ লগত বনোৱা মাংস। এই বুলি মানে মদ খোৱা নুবুজাই দিয়কচোন। তো দেখাম আপোনালোকক কেনেকৈ বনাম, কি কৰিম, ফুল প্ৰচেছ। ডিছক্লেইমাৰ, এই ভিডিঅ'টোত মই মদক প্ৰাধান্য দিয়া নাই, মাথো এক সুকীয়া জুতি ল'বৰ বাবেহে এই ৰেচিপিটো তৈয়াৰ কৰিছোঁ। যিয়ে নিগেটিভ ল'ব ন, তো তাক টিকাত দুচাট লগাই দিয়া হ'ব। এতিয়া বজাৰখিনি লৈ আহোঁ, তাৰ আগতে ইহঁতক চাচোন, এই গৰমতে ঘৰত কেনেকৈ ঘুমাই থাকে, বাহিৰত নাযায়, এনেকেই থাকে। আৰু এটা ছাগালটো বিছনাত উঠি আছিল অলপ আগতে। আৰু যিহেতু ৰেচিপি বনাম, তো লালি বেতলাক লৈ লওঁ, মানে লগ এটা হ'লে ভাল লাগে এইবিলাক ৰেচিপি বনালে। সেইকাৰণে হ'ব আজি। কি কেনে হ'ব আজি? মানে আজি কিবা এটা স্পেচিয়েল বনাম, সেইকাৰণে তোক লৈ আহিছোঁ। মোক তুমি কয় নাই তই কি গম পাবিছ যাই পিনে। হয় নেকি? এটা কথা জানা না ভাই? কি ভাই? কচুৰ এটা এনেকুৱা গুণ আছে, কচুটো যদি তই কেঁচাই মুখত দিয়া তোক ধৰব, যদি তাক ৰান্ধি খা তেতিয়া নধৰে। তো সেনে আন বস্তু এটা তোক মানে আজি খুৱাম। এতিয়া মাংসটো লৈ লওঁ ভাই, মজা হ'ব আজি। তই কি কৰিব আছা? কেছটো নগেন আজি। মাংসটো লৈ লওঁ। আৰু যিটো ৰেচিপি মানে হ'ব, মানে অসমীয়া ফুড চেনেলত মানে খুব কম আছে সেনেকুৱা ভিডিঅ', মানে বনোৱা নাইয়ে, প্ৰায় নাই বুলিয়ে ক'ব পাৰি। অ' ভাই তই মোক কি খুৱাবি? মই একো ধৰিব পৰা নাই। কিবা এটা হ'ব ৰ মাংস দি। বুলিও কয়, মাংস বুলিও কয়, মই একো ধৰিব পৰা নাই। এই তাতে এক পেকেট মিঠাতেল আছে, ওলোচোন। মিঠাতেল? অঁ, মিঠাতেল? সেউজীয়া মিঠাতেল। এই মিঠাতেল নহয় বাঙালা, কোনে দিছি তোৰ গাড়ীত? আনছো আৰু কালি গুৱাহাটীৰ পৰা লৈ আহিছো। কি কৰা কৈছা? মই একো ধৰিবই পৰা নাই। মানে আমাৰ মাল হয় মাল। আমাৰ গাঁৱত সেনেকে ডাইৰেক্ট ৱাইন শ্বপ নাই না, তো গুৱাহাটীৰ পৰা লৈছো ডাইৰেক্ট। অ' ভাই তই আজি কি কৰিম বুলি ভাবিছা? হাঁহৰ মাংস দি মাল খুৱাবি নেকি মোক আজি? চাই থাকচোন, এইটো মানে বেলেগ টাইপত খা যাব। মইতো কচুৱে দেখোন, কচুটো যদি ডাইৰেক্ট খা তোৰ ধৰব, কিন্তু কচুটো যদি বনাই খা তেতিয়া নধৰে। চিগনেচাৰ মাই লচোন, মাংসটো ধুই দিবি। হাতত এইটো কি বটল লৈ আহা কৈছা তই? মদ খা কৈছা তই? মদ নহয়, আজি মানে উইস্কি মাংস বনাম, মানে মদেদি মাংস বনাম। বাহিৰত চৌকা পাতি দিলো, বাহিৰতে বনোৱা হ'ব ৰেচিপিটো। মানে মই এটা কথা ভাবো, কাৰ মতে কি নাজানো, মোৰ মতে বাহিৰত যদি মাংস চাংস বনাও না খৰিত, তেতিয়া টেষ্টিটো মানে বেছি হয়। আৰু বিশেষ কোনো স্পেচিয়েল মছলাৰ দৰকাৰ নাই, যিখিনি নৰ্মেল আৰু আদা নহৰু পিঁয়াজ মছলা সেইখিনিয়ে আৰু ৰেডি। আমি বনাবৰ কাৰণে পুৰা গামছা চামচা পিন্ধি লৈছো, কাৰণ গৰম না বহুত বেছি। তো পোন প্ৰথমে তেলটো ঢালি আমি আৰম্ভ কৰি দিওঁ। হৰি বল একবাৰ সিদিনাত ঠাকুৰ কি মাংস ধোৱাই দি তো মাংস হৈ গেল। আৰু লালি তই খৰি আগবঢ়াই থাকবি হা, আৰু মই বনাই থাকিম, কাৰণ জুই যিমানে ভাল হ'ব মাংস সিমানে টেষ্টি হ'ব। তই জুই চাবি। আৰু মাংস হৈ পিনে ধোৱা হৈ গেল, এতিয়া পিঁয়াজটো দিব পাৰোঁ। তেলত পিঁয়াজ দিয়াক চিন্তি হৰি বল। আৰু কেতিয়াবা কিছুমান নজনা মানুহ মাংস বনালে যে টেষ্টি হৈ যায়, কিয় জানেনে? মানে চব বস্তু দিয়াৰে এটা পাৰফেক্ট টাইম থাকে। পিঁয়াজটো অলপ ভাজা যোৱাৰ পিছত মাংসটো দিব, বা মছলাটো এটা সঠিক টাইমত পৰিব লাগিব। তো কেতিয়াবা কিছুমানৰ সঠিক টাইমত পৰি যায়, বহুত টেষ্টি হৈ যায় মাংসখন। কেতিয়াবা বহুত জানাৰো সঠিক টাইমত নপৰে, যাৰ ফলত মানে মাংসখন টেষ্টি নহয়। এইটো মানে মছলাৰে বাহাদুৰি, আপুনি কিমান টাইমত দিছে, কিমান ভাজিছে, তো তাৰ ওপৰত ডিপেণ্ড কৰিব মাংসখন। পিঁয়াজটো ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, মাংসটো দি দিম। এতিয়া নাভাবিব যে মই আপোনালোকক মাংস বনোৱা শিকাই আছোঁ। মাংসটো চবেই বনায়, কিন্তু মদেদিটো চবেই নবনায় ন, মদেদি মই বনাই আছোঁ। তো সেইকাৰণে চাই থাকক। কি গৰম, বাহিৰত বনাই ভালেই হৈছে। পাকঘৰত যিডালে গৰম, পাকঘৰততো ফেন নাই না, তো বাহিৰত অলপ হ'লেও মানে সকাহ পাইছোঁ, ভিতৰত গৰমটো আৰু বেছি। আৰু লালি ব্ৰইলাৰ মাংসটো পুৰা ভাজা যাব লাগে ন, ভাজা গেলে মানে টেষ্টি হয়। পুৰা একদম ভাজি কলাক কৰি হা স্পাইচি। মাংসটো অকণমান ফ্ৰাই হোৱাৰ পিছতে আমি আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুটো অকণমান ভাজি লৈ যিখিনি মছলাৰ প্ৰয়োজন, গৰম মছলা মিট মছলা অলপ অলপ দি দিম, বেছি নহয়, একদম লাইট। মছলাটো দিয়াৰ আগত অকণমান পানী দি ল'ম, যাতে সেই পানীখিনিত মছলাটো পৰিব, তেতিয়া মছলাটো তলত লাগি নধৰে। এতিয়া মাংস প্ৰায় ভাজা হ'লে ইয়াত চাব পাৰে 90% ভাজা হৈ গ'ল। আৰু অকণমান ভাজা যোৱাৰ পিছতে আমি ইয়াতে উইস্কিটো দি দিম। আৰু লৈ আহিছোঁ চিগনেচাৰ, গমেই পাইছে পুৰা চিল পেক। কিছুমানে ভাবিব পাৰে যে চিগনেচাৰৰ বটলত পানী চানী ভৰাই ৰাখিছে, তো পুৰা চিল পেক আছে, চাব পাৰে। এতিয়া খুলিম মই চিল, এতিয়া চাব পাৰে পুৰা চিল পেক। এতিয়া গোটেইখিনি নালাগে বাৰু, মোটামুটি আধামান লাগিব, 60-70 ml মান, সেইখিনি অলপমান দি দিম। অ' মাংস হ'ল না? অঁ আৰু গিলা কি মদ দুহু? মদ মানে খাবা আনছা? খাবা নহয়, ঢালি দিম। মাংস কেই টকা? 140 টকাৰ। এই মাংসত কেইটো দাম বেছি দেখো। অঁ, দাম বেছি। এই মোক তাৰে জোলখিনি দিলেই হ'ব। হা দেখিছা, জলখিনি লাগে বোলে। এতিয়া জলত জান্নাত খেয়াৰ
হ'ব হ'ব মই জোলে খাম এতিয়া চিগনেচাৰখিনি দিয়াৰ পিছতে আমি পানী ঢালি দিলোঁ জোল হ'ব লাগিব না জোল খাব লাগিব ভাতৰ লগত তো পৰিমাণ অনুযায়ী দি দিছোঁ পানী মাংসত যে চিগনেচাৰ দিলোঁ তো ফাদাৰে কিবা এটা মন্তব্য ৰাখিব কি কবি বিষ বোলে জুইত দিলেও কাম নাই তাপ লাগলি আৰু এইটোৰ কি কাম আহিব আৰু টেম্পাৰ নহয় তথাপি কিবা এটা ফ্লেভাৰ আহিব আৰু গন্ধটো অলপ মানে সেইটোৱেতো ফ্লেভাৰ না ভাই কেনেকৈ মোক চোখ একটে দিছা দেখোন সোৱাদ পাবি দে খাই টেষ্টি হ'বতো তই এক পিচ ফাদাৰে টেষ্ট কৰি চালা মানে টেষ্টি হৈছে বোলে টেষ্টি হৈছে না বঢ়িয়া অ'কে দাম আৰু কমপ্লিট বনোৱা হৈ গ'ল এতিয়া হওক খাই পিনে টেষ্টটো জনাই দিওঁ কেনেকুৱানো হৈছে ময়ো মানে ফাৰ্ষ্ট টাইম তো চব বহি ল'লোঁ ভাত খাব লালি ট্ৰাই কৰ ইয়া হৈছে মাংসটো এনেকুৱা কালাৰ হৈছে চাব পাৰে মানে এটা ফ্লেভাৰ আহিব আৰু যেনে কি ক'ম আৰু যোনে খাই পাইছে যোনে গম পাব তো সেনেকুৱা এটা ফ্লেভাৰ আহিব তো লালি খাই চাওঁ টেষ্টটো জনাই দি কেনেকুৱা হৈছে খাই চাচোন ফাদাৰ খাই চাওঁ ট্ৰাই কৰোঁ কেনেকুৱানো হ'ল এয়া মাংস মানে আৰু সিজি গৈছে পুৰা একদম মানে পুৰা ফ্লেভাৰটো সোমাই গৈছে না মাংসৰ ভিতৰত খাই চাওঁ কেনে লাগে মানে কি ক'ম আৰু বুজাব পৰা নাই মানে কিবা অলপমান অকণমান টিটকি টাইপৰ ফ্লেভাৰ আহিব হা বেছিও নহয় আৰু বেছি যদি লাগাতকৈ বেছি পাক খুৱাই দিয়ে তেতিয়া ফ্লেভাৰটো নোহোৱাই হৈ যাব আমাৰ পুৰা পাৰফেক্ট আছে মানে এটা বঢ়িয়া সোৱাদ এটা আহিছে মাংসটো মাংসৰ ফ্লেভাৰটো সোমাই গৈছে একদম ভিতৰত কি ক'ম আৰু ভাই পৰম সুখ হা পৰম কেনে হৈছে ফাদাৰ বঢ়িয়া অ'কে তো এইটোৱে আছিল আৰু ৰেচিপি তো খালোঁ হুইস্কি চিকেন ৰেচিপি বহুত বেছি ভাল লাগিল এতিয়া নাজানো আপোনালোকে এই ভিডিঅ'টোত কি মন্তব্য দিব কিন্তু মই ভাবোঁ যে কিছুমান বস্তু মাজে মাজে ট্ৰাই কৰিব লাগে মই আপোনালোকক উপদেশ দিয়া নাই যে এনেকৈ বনাই পিনে খাওক জাষ্ট মই কেনেকৈ খাইছোঁ কি কৰিছোঁ সেই লাইফষ্টাইলটো আপোনালোকক দেখুৱাইছোঁ তো আপুনি যে মোৰ দৰে খাবই লাগিব তেনেকৈ বনাই সেইটো মই ক'ব যোৱা নাই তো ট্ৰাই কৰিলোঁ আৰু কিছুমান ইউনিক বস্তু মই এটা ভিডিঅ' পাইছিলোঁ আজিৰ পৰা বহুত দিন আগত তো বনাম বুলি ভাবি আছিলোঁ তো আপোনালোকক মই দেখুৱাই দিলোঁ ভিডিঅ' আকাৰত এতিয়া এদিন এনেকৈ বনাই খাইছোঁ বাৰু সেইটো নৰ্মেল কথা কিন্তু সদায় নাখাব এটা কথাই মনত ৰাখিব এলকহল ইজ ইনজুৰিয়াছ টু হেল্থ দিয়ক তেন্তে বাই বাই